কোনে কয় বন্ধুসকল যে মানুহ বুঢ়া হ'লে যৌৱন শেষ হৈ যায় বুলি না না একেবাৰে মিছা কথা মই আজি আপোনালোকক এনেকুৱা এগৰাকী আইতা দেখাম যিগৰাকী আইতাই ফেচবুকত ৰিলছ বনাই ফেচবুক হিলাই আছে আহক তেতিয়াহ'লে আজি আমি আইতাগৰাকী এটা ৰিলছ উপভোগ কৰি লওঁ Insta reels দেখি I am so impressed অলপ চলপ তয়ো দেখোন ভণ্টি কৰ তুম best No problem, it's alright. Your pure service, very, very bright. Very bright, very bright. অনলাইন দেখি মেছেজ দিলো হেল্ল' হাই লগে লগে ৰিপ্লাই দিলি গুড নাইট বাই হাই হাই কি কৰো হাই ধুনীয়া ছোৱালী এই মনুজ ভাই কপালতেই নাই যিটো বয়সত আইতাই হৰিনাম ল'ব লাগিছিলে সেইটো বয়সত আইতাই ফেচবুকত ৰিলছ বনাই হিলাই আছে আৰু সৰু সৰু ছোৱালীবিলাকৰ ব্ৰেকআপ নহ'ব কিয় আইতাই যদি বয়ফ্ৰেণ্ডবোৰ কাঢ়ি লৈ যায় অ' আইতা বাদ দিয়ক আপোনাৰ ইয়াতে আশা যদি আপোনাৰ ককাই আপোনাক দেখে তেতিয়াহ'লে আপোনাক দিব বাঘ থকা নিশ্চয়কৈ আপোনালোকে অসমত নানা ধৰণৰ মক্কেলামী দেখিবলৈ পাইছে মই আজি আপোনালোকক এনেকুৱা এটা মক্কেলামীহে দেখাবলৈ গৈ আছোঁ যিটো নেকি দেখিলে আপোনাৰো পৰি থকাডাল দাং খাই আহিব মানে বেলেগ বুলি নাভাবিব চুলিৰ কথা কৈছোঁ মই চুলি দাং খাই আহিব আচ্ছা তোৰ তো এইটো হেলমেটটো হোৱাটছএপত পঠিয়াই দিলে হয়নে তই ওলাই পিন্ধি ল ওলাই মোবাইল ৰাখ তোৰ হেলমেটটো ঘৰত আছে কৈছিলি ন তোৰ হেলমেটটো এতিয়া হোৱাটছএপত পঠিয়াই দিলে এতিয়া ওলাই পিন্ধ ওলাই পিন্ধ পাৰিবি নাই পিন্ধিলো আকৌ হেলমেটটো পিন্ধিলো এই হেলমেটটো পিন্ধিব পাৰিবি নাই ওলাই নোৱাৰ বপুৰা গৈছিলে হেলমেট নিপিন্ধাকৈ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ আৰু ঘৰলৈ আহি থাকোঁতে ধৰিলে পুলিচে এতিয়া যে কৈছে পুলিচে যে ভাইটি তোমাৰ হেলমেট ক'ত আৰু আচলতে উপস্থিত বুলি মানিব লাগিব আৰু সি মাকলৈ এটা মেছেজ দি দিলে যে মা মোৰ হেলমেটটো হোৱাটছআপত দি দিয়া আৰু মাকে হোৱাটছআপত হেলমেটটো দি দিলে এতিয়া পুলিচে কৈছে যে তুমি ইয়াৰ পৰা হেলমেটটো পিন্ধা কি যে মক্কেলামীবোৰ অসমত আছে নহয় चीटिंग करता है तू चीटिंग 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 करता है বাৰু ভাইটি মানুহ মাত্ৰে ভুল মই গম পাইছোঁ কিন্তু এইবাৰ যেনেকৈ বাইকত তুমি হেলমেট নিপিন্ধাকৈ আহিলা তুমিতো নিশ্চয় চাগে ফাইন ভৰিব লগা হৈছে কিন্তু গাৰ্লফ্ৰেণ্ড লগত কাম ফেৰা কৰোঁতে তুমি নিশ্চয়কৈ হেলমেট ব্যৱহাৰ কৰিবা নহ'বা এনেকুৱা কিছুমান প্ৰাণীৰ জন্ম হ'ব ও মোরা পুনার দেশ ও মোর চিকুনি দেশ এনেখন শুৱলা এনেখন সুফল মডেলিং কৰি অকল টকা পইচা ঘটাটোৱে লক্ষ্য হ'ব নোৱাৰে মডেলিং কৰোঁতে আচলতে চাব লাগিব যে আমি অসমীয়া কলা সংস্কৃতিক অপমান কৰিছোঁ নেকি যদি তেনেহ'লে কৰিছোঁ এনেকুৱা কামৰ পৰা আমি আচলতে বিৰত থকা উচিত আচলতে চাওক এই ছোৱালীজনীয়ে পুকুৰৰ পিছফালে আচলতে যেনেকৈ কলা সংস্কৃতিক প্ৰদৰ্শন কৰিবলৈ গৈ মন্দিৰ এটা নিচিনা বস্তু আচলতে অপমান কৰিছে সেইটোৱে একেবাৰে আচলতে মই গ্ৰহণযোগ্য কথা নহয় বুলি মই ভাবোঁ আৰু আপোনালোকেও যদি আচলতে মোৰ কথাত একমত তেতিয়াহ'লে এটা কমেণ্ট লিখিবলৈ নাপাহৰিব